গাইজ অসমীয়া ছোৱালীৰ ৰুহিৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখিছে গোটেই মেকআপ আৰু অসমীয়া সাজপাৰত আজি মই কেতিয়াও চাগে মোৰ ভিডিঅ'ত কেতিয়াও এনেকুৱা মেখেলা চাদৰ পিন্ধি দিয়া নাছিলোঁ ভিডিঅ'। এয়ে প্ৰথম মোৰ ব্লগ মানে মেখেলা চাদৰত। তো আজি জানে চবেই সৰস্বতী পূজা, তো আমিও সৰস্বতী পূজাতে গৈ আছোঁ। তাৰমানে মইতো এতিয়া জব কৰোঁ, তো মইতো এতিয়া মোৰ কলেজ নাই, স্কুল একো নাই। তো মই যোনখন আগতে স্কুলত পঢ়ি ওলাই আহা, তো এইখন স্কুলতে যাব লাগিব। ওচৰত ফ্ৰেণ্ডজনীক পূৰা 8 বছৰ পিছত আমি আজি একেলগে ফুৰিব যাম। মানে 8 বছৰ আগতহে আমি একেলগে যোৱা আৰু লগ পোৱা। কি অভদ্ৰ মেছেজ। তাৰপিছত এতিয়া আৰু আমি লগ পালোঁ, ভাল লাগিছে। ফ্ৰেণ্ডজনীয়ে বিয়া হয়, বাবু পালে, বাবুটো এই আগত আছে। আমি যাম, দেখাই দি দিম। তাইৰ নাম প্ৰিয়ংকা আৰু মোৰ নামটো চবেই জানেই, ৰুহি। তো এতিয়া আমি চকলৈকে যাব লাগিব। তাৰপিছত চকলৈকে নগ'লেও হ'ল হয়, ঘৰৰ ওচৰৰ পৰা গাড়ী পাৰিলেও হয়, কিন্তু চকত ভণ্টি আছে, ভণ্টিক অকণমান লেবেল চেবেল দি যাওঁ। ভণ্টি শংকৰদেৱত পঢ়ে, তো তাতে গৈ আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ, চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে। আহি ভণ্টিহঁতৰ স্কুল পালোঁ, পাই লৈ এতিয়া এয়া গোটেইবিলাকে ফ্ৰেণ্ড নহয়, মোৰ ফ্ৰেণ্ড নপৰে এটাও, গোটেইবিলাকে ভণ্টি হ'ব। আমি এতিয়া লোকপ্ৰিয় গোপীনাথ লোকপ্ৰিয় স্কুলত আছোঁ। থাকি পেলাই কি গধূলালৈকে ফুৰি চুৰি, তো এতিয়া মই পঢ়া স্কুলখনত যাম। এইটো ভণ্টিহঁতে পঢ়া স্কুল। এইটো এতিয়া আমি মাক দেখা, আপোনালোকে চাই থাকিব। এতিয়া পূজা হৈ আছে এতিয়া বৰ্তমান। আহি মোৰ স্কুলখন সন্মুখত, বহুত বছৰ পিছত স্কুলখনত আহিলোঁ। 3 বছৰমান সৰস্বতী পূজাও অহা নাই, আৰু তো কৰোণাৰ কাৰণে চব বন্ধই আছিলে, গতিকে পূজাও হ'ব নোৱাৰিল আৰু আহিব দিয়া নাছিল। তো আহি মই অম্বিকাগিৰি স্কুলখন পাই গ'লোঁ। আহি একেবাৰে সন্মুখত মোৰ প্ৰিয় স্কুলখন পাই গ'লোঁ, আৰু মই ইয়াতে পঢ়া আছিলোঁ। চ' এতিয়া পঢ়া বাদ দিলোঁ। তো আজি আৰু বহুত বছৰ পিছত আহি ভাল লাগিল। বলকচোন ভিতৰলৈকে মোৰ লগতে লৈ যাওঁ আপোনালোককো। সেইটো মই চাওক কি লেভেলত গৈ আছোঁ মোৰ স্কুলখনত। ইয়াতে আৰু গৈ আহি পালোঁ মোৰ স্কুলখন। তো ইয়াতে আৰু ধূপ চাকিবিলাক জ্বলাওঁ, চাকি নাই অনা যেনিবা, ধূপটো জ্বলাই মেলি সেয়া মই ধূপ জ্বলাব লৈছোঁ। স্কুলত পূজা কৰিছে 2 বছৰ পিছত স্কুলত দেখা পালে আৰু আজি পূজা কৰিছে। আপোনালোকে চাই যাব আৰু কি হ'ব দেখাব পাৰে। আমাক খোৱা ডিছ দিলে, তো এতিয়া আমি খাওঁ। খিচাৰি চব্জি বহুত টেষ্টি লাগিছে, খাই লৈ পেলাই কি আৰু পিছত দেখাই আছোঁ। মোৰ ব্লগটো শেষলৈকে চাই থাকিব বুলি আশা কৰোঁ। সেইবিলাক মোৰ ফ্ৰেণ্ড পুৰণা স্কুলৰ, বহুত বছৰ পিছত লগ পালে ভাল লাগে। কিয় এনেকৈ কোৱা? একদিন হ'লেও পইচা পাম জানা। কি হ'ব ন, লাইফ এইবিলাক তাৰপিছত আৰু 2 বছৰ পিছত বিয়া হোৱাৰ পিছত আৰু লাইফটো কিবা হৈ যাব। 2 বছৰ পিছত বিয়া হোৱাৰ পিছত এতিয়া ওলাই মেলি ৰাস্তা পালোঁ, আৰু এইখিনিৰ পৰা মুনুহঁতৰ স্কুললৈকে খোজকাঢ়ি যাম। আৰু যদি ব্লগটো যদি ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব যোনবিলাকে কৰা নাই। আৰু নেক্সট ব্লগত নিশ্চয় লগ পাই আছোঁ অতি সোনকালে। বাই বাই।